তুলসী তলে তলে মৃগপহু চৰে, মৃগক মাৰিবলৈ ৰামে যত্ন কৰে। তুলসী ৰুলো মই শাৰী শাৰী শাৰী, গুৰিত জপাই দিলোঁ মাটি, তাৰে তলতে জিৰাব নাপালোঁ, ৰামচন্দ্ৰই পুৱালে ৰাতি। এই নামফাকে আপোনালোকে গাইছিলেনে বাৰু? আমি সৰু হৈ থাকোঁতে যেতিয়া তুলনি হোৱা নাছিলোঁ, তেতিয়া আমি প্ৰত্যেকৰে ঘৰত যেতিয়া কাতি বিহুত তুলসী তলত সন্ধিয়া চাকি জ্বলায়, সকলোতো তুলসী এজোপা ৰুই ভেটি বনাই চাকি জ্বলায়। তেতিয়া আমি তুলসীৰ তলে তলে গৈ সৰু ল'ৰা ছোৱালীখিনিয়ে এই নামটো গাই প্ৰসাদ খাইছিলোঁ। আপোনালোকৰ ফালেও বাৰু তেনেকুৱা পৰম্পৰা আছেনে? আমি মৰিগাঁৱৰ হয়। আমি প্ৰায় মানে প্ৰতিবাৰে কাতি বিহুতে আমি সেই নামফাকে গাই প্ৰসাদ খাইছিলোঁ। আৰু প্ৰসাদ ইমানেই হৈছিল, পিছত ঘৰত আহি আকৌ মানে প্ৰসাদৰ টোপোলা থৈ আকৌ নতুন কেৰিবেগ লৈ যাব লগা হৈছিল। আজি সেই সৰুকালৰ সময়খিনি বৰকৈ মনত পৰিছে। ঘৰত নাই বাৰু, বেলেগত আছোঁ। তথাপিতো ভাবিছোঁ য'তে আছোঁ তাতে সৰুকৈ হ'লেও কাতি বিহু অকণমান পালন কৰিম। সকলোকে কাতি বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলোৰে পথাৰ ভঁৰাল ধানেৰে উপচি পৰক।